যাৰ গাত অসমীয়াৰ তেজ আছে, যি অসমীয়া জাতিক ভাল পায়, যি অসমীয়া ভাষাক ভাল পায়, যি নিজৰ আইক ভাল পায়, সি ইতিমধ্যে বুজি উঠিছে যে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 অসমীয়াৰ ভৱিষ্যত আৰু অধিক বিপদাপন্ন কৰিব। অসমীয়াৰ যি অধিকাৰ, সেই অধিকাৰৰ পৰা অসমীয়াক বঞ্চিত কৰিব। অসমতে অসমীয়াক সংখ্যালঘুত পৰিণত কৰিব। ইতিমধ্যে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অসমীয়া ৰাইজ গৰজি আছিল, কিন্তু অসমীয়া ৰাইজৰ সেই আহ্বান, অসমীয়া ৰাইজৰ আন্দোলন, অসমীয়া ৰাইজৰ প্ৰতিবাদক কোনো কাৰণতে কেৰেপ নকৰি কেন্দ্ৰীয় কেবিনেটে ইতিমধ্যে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 কেবিনেটত গৃহীত কৰিছে আৰু হয়তো 9 আৰু 10 ডিচেম্বৰৰ ভিতৰত সংসদত এই বিধেয়ক উত্থাপন কৰা হ'ব পাৰে। যদিও শেহতীয়াকৈ আঞ্চলিকতাবাজৰ ধ্বজাবাহী বুলি কৈ নিজকে জাহিৰ কৰি ফুৰা অসম গণ পৰিষদ দলে কেন্দ্ৰৰ ওচৰত নেগুৰ পেলাই দিছে, কেন্দ্ৰৰ পদলেহনত ব্যস্ত হৈ পৰিছে, মোদী অমিত শ্বাহৰ পদলেহনত ব্যস্ত হৈ পৰিছে, ক্ষমতাৰ খকত মন্ত্ৰিত্বৰ লোভত তেওঁলোকে নীতি ত্যাগ কৰিছে। তাৰ পিছতো অসমৰ একাংশ সংগঠনে জাতি আৰু মাটিক নিস্বাৰ্থভাৱে ভাল পোৱা এচাম মানুহে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ এতিয়াও গৰজি আছে। যদি আমি কটনৰ প্ৰতিবাদলৈ চাওঁ, যদি আমি কৃষক মুক্তিৰ প্ৰতিবাদলৈ চাওঁ, যদি আমি আছুৰ প্ৰতিবাদলৈ চাওঁ, তেতিয়াহ'লে এই ছবিখন আৰু অধিক স্পষ্ট হৈ পৰিব। বিভিন্ন সময়ত এটা কথা কৈ আহিছে যে বিজেপিক তেওঁলোকক অধিকাৰ দিয়া হৈছে, তেওঁলোকক নিৰ্বাচিত কৰা হৈছে, গতিকে তেওঁলোকে যি মন যায় তাকে কৰিব পাৰিব, তেওঁলোকে কেব আনিব আৰু কেব আনিম বুলি কোৱাৰ পিছতো তেওঁলোকক নিৰ্বাচনত জয়ী কৰোৱা হৈছে। কিন্তু নিৰ্বাচনত জয় পোৱা সেই অনুপাতটো যদি বিচৰা হয়, তেওঁলোকে ভোট যিটো হাৰত পাইছিলে সেই অনুপাতটো যদি বিচৰা হয়, তেতিয়াহ'লে এই ছবিখন আৰু অধিক স্পষ্ট হৈ উঠিব যে কেব কিমান মানুহে বিচাৰে আৰু কেব কিমান মানুহে নিবিচাৰে, সেই ছবিখন আৰু অধিক স্পষ্ট হৈ উঠিব। এতিয়া কথা হ'ল যে আমি কেৱল মাত্ৰ এমুঠিমান মানুহ, এই এমুঠিমান মানুহ আমি বিভিন্ন সময়ত ভাগ ভাগ হৈ আন্দোলন কৰি আছো যে কেবক লৈ প্ৰথম অৱস্থাৰ পৰা আমি ঐক্যবদ্ধভাৱে সংগ্ৰাম কৰিব লাগিছিল। ঐক্যবদ্ধভাৱে যদি আমি সংগ্ৰাম কৰিলোহেঁতেন, তেতিয়াহ'লে আজি হয়তো কেন্দ্ৰীয় কেবিনেটে সেই নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 অনুমোদন কৰিবলৈ সক্ষম নহ'লহেঁতেন। কিন্তু আমাৰ যি ঐক্যবদ্ধতাৰ অভাৱ, এই ঐক্যবদ্ধতাৰ অভাৱে আমাৰ বিভিন্ন আন্দোলনক বিভিন্ন সময়ত পথভ্ৰষ্ট কৰিছে। গতিকে এই সময়ত অসমীয়া জাতিৰ এই সংকটৰ সময়ত নীতি আদৰ্শ এইসমূহৰ কথাৰ মাজতো কেৱল মাত্ৰ নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিল কৰাৰ স্বাৰ্থত আমি সকলো একগোট হৈ একেখন মঞ্চত থিয় হ'ব লাগে। আছু, কৃষক মুক্তি, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, যিমানখিনি জাতীয় জনগোষ্ঠী সংগঠন আছে, যিমানখিনি কেব বিৰোধী শক্তি আছে, গোটেই কেব বিৰোধী শক্তি আমি একগোট হ'ব লাগে আৰু একগোট হৈ আমি একেলগে চিঞৰিব লাগে। আমি একেলগে ক'ব লাগে যে আমি নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 নামানো। অন্যথা আমি যদি পুনৰবাৰ ভাগ ভাগ হৈ বিভাজন হৈ আমি চিঞৰোঁ, এই চিঞৰে কিন্তু কোনো কামত নাহিব। গতিকে সময় থাকোঁতেই পুনৰবাৰ আমি একগোট হৈ আছু, কৃষক মুক্তি, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে আদি কৰি যিমানখিনি জাতীয় জনগোষ্ঠীয় সংগঠন আছে, কেব বিৰোধী যিমানখিনি মানুহ আছে, আমি সকলোৱে নিজস্ব নীতি আদৰ্শ পৰিহাৰ কৰি কেৱল নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত, নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিল কৰাৰ ক্ষেত্ৰত আমি সকলো একগোট হৈ একেখন মঞ্চৰ পৰা আমি চিঞৰিব লাগে। আৰু আমি দিল্লীৰ সেই অন্যায় আমি নামানো। নাগৰিকত্ব সংশোধনী বিধেয়ক আমি 2016 নামানো। নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 আমাক নালাগে। ই আমাৰ অধিকাৰ খৰ্ব কৰিব, ই অসমতে অসমীয়াক সংখ্যালঘুত পৰিণত কৰিব। এই কথাখিনি আমি স্পষ্ট ভাষাৰে দিল্লীলৈ পঠিয়াব লাগে আৰু কেবৰ সপক্ষত থকা কেব বাতিল নোহোৱা পৰ্যন্ত এই সংগ্ৰাম অব্যাহত ৰাখিব লাগে। ধন্যবাদ।